কাইলৈ দেশে পালন কৰিব ৭৯ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত বজালী আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। যিসকলে মটৰচাইকেল আৰক্ষী বা চাৰিচকীয়া বাহন চালক পৰিবহণ নিয়ম মানি আহিছে সেইসকল আৰক্ষীক এখনকৈ ত্ৰিৰংগা পতাকা উপহাৰ দিছে। প্ৰতিখন বাহন তন্নতন্নকৈ পৰীক্ষা কৰিছে। সৰু ল'ৰা ছোৱালীসকলৰ মাজত চকলেট বিতৰণ বজালী জিলা প্ৰশাসনৰ। স্বাধীনতা দিৱসৰ দিনটোত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটিব নোৱাৰে তাৰ বাবে কটকটীয়া নিৰাপত্তা গঢ়ি তোলা পৰিলক্ষিত হয়। আগষ্ট উপলক্ষে ইতিমধ্যে আমি বিভিন্ন পদক্ষেপ হাতত লৈ থকা হৈছে। এৰিয়া ডমিনেশ্যন হওক, নাইট পেট্ৰলিং হওক বা নাকা চেকিঙৰ ক্ষেত্ৰতে হওক। গতিকে দুষ্কৃতিকাৰীয়ে যাতে কোনো ধৰণৰ সুযোগ ল'ব নোৱাৰে, 15 আগষ্ট স্বাধীনতা দিৱস সুকলমে যাতে উদযাপন কৰিব পাৰে তাৰ ব্যৱস্থা লৈ থকা হৈছে। আৰু তাৰ লগতে যিহেতু আমি ষ্ট্ৰিক্টলি আমি আইনখন এনফৰ্চ কৰি আছোঁ, যোনে আইন ফ'ল' কৰে তেওঁলোকক ফাইন কাটি থকা হৈছে বা অন্যান্য বিষয়ত নন এফআইআৰ কেছেই লোৱা হৈছে কোনো ক্ষেত্ৰত। কিন্তু যোনসকলে আচলতে আইনখন মানি চলে তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে আজি বিশেষভাৱে পদক্ষেপ এটা লোৱা হৈছিলে 15 আগষ্টৰ লগত সংগতি ৰাখি। যোনে আইন ফ'ল' কৰি আছে তেওঁলোকক ফ্লেগ দিয়া হৈছে, লগতে এজ টোকেন অফ লাভ চকলেট দিয়া হৈছে, তেওঁলোকে আগলৈ উৎসাহিত হৈ থাকে, আগলৈ তেওঁলোকে এই আইন মানি চলিব পাৰে। বজালীৰ পৰা অখেন্দ্ৰ তালুকদাৰৰ ৰিপৰ্ট, আছাম 15।